আজি কলেজ খুলিছে নহয় আজি কলেজ নাম হৈছে হয় নি ৰেডি হওঁগৈ বৈ বৈ এতিয়া লওঁগে বৈ নাই কেনেকুৱা ভালে আছ আছোঁ আৰু গগৈদা যেন তেনে বাকী ইফালে খবৰ কেনেকুৱা ইফালে আমাৰ এই নিউ কুমাৰখিনি আহিব আজি তাকেহে মই মেমক ফোন কৰোঁতে কৈছিল আৰু নটিচ বৰ্ডখনো কালি আহি চাইছিলোঁ তাকে বাকী চব ঠিকে চলি আছে ন বাকী ঠিকেই আৰু তহঁতক তেনেকৈ বজাইছিলোঁ তেনেকুৱা কিবা প্লেন এইবাৰ যোৱাবাৰতো আপোনালোকে আমি মিলি ভাল বজালোঁ এইবাৰো মজা এটা ল'ব লাগিব আৰে আহিছোঁ কেলে ভাই কলেজৰ পৰা ওলাই যাব পাৰোঁ এইবাৰ কিন্তু নিউ কমাৰ্চখিনি বজামে এবাৰ ভাল বজাম তাকে আৰু আমাৰ এই হেৰি হওক হাজৰিকা শইকীয়া অহা কথা আছিল আহিব লাগে পাবহি লাগে সিহঁতি দুটাই কিন্তু ভাল বজাব জানে দেই যোৱাবাৰ বুজিছ এটাক এনেকুৱা বালে সুধি আছিল কিবা এতিয়া আহি পাইছে সিহঁতে নিজে ক'ব হওক বা মুচন সিহঁতৰ কেইটা পাইছাবি আরে ভাই তয়ো বল না হেই তেদিকে এতিয়া ৰেচপেক্ট দিব আহিছ আগতে নিদিলি বাকী ভালে ন আছোঁ ইফালে ইফালে আছে আমাৰ ইয়াত আজিকালি ক'বই নালাগে তাকেহে বাকী কি হ'ল কলেজলৈ আহিছ হাফ পেণ্টটো পিন্ধি আহিছ কলেজৰ পৰা ওলালে যেতিয়া হাফ পেণ্ট লং পেণ্ট কিনো আছে আৰু ই আচল ষ্টুডেণ্টক বঁটা এটা দি দিবি এইবাৰ গগৈদা কি যে কয় আপুনি বাদ দে এইবিলাক আজিৰ পৰা নতুনবোৰ আহিব নহয় আৰে তহঁতকতো মই এনেই ফোন কৰি মতা নাই ন আচলতে ৰেগিং বস্তুটো এটা কি বস্তু জান তহঁতি এনেকুৱা এটা বস্তু তই যিমানেই কৰি থাক যিমানেই বাদ দেহে তোৰ লজিকেল ব্যাখ্যা তহঁতি কথা এটাও ক'বলৈ শান্তি নিদিয় তাৰপিছত আজিৰ পৰা নতুন ষ্টুডেণ্ট আহিব ন ৰেগিং এটা দিবি নেকি ভাই আৰে ভাই কিয় নিদিম বে নতুন মক্কেল দুটা আহি আছে বে অঁ বে আৰে যা ভাই মাতিলে বজা চিনিয়ৰ কথা নুশুন তই যা যাম ন একদম কেলে দিছে ইমান দিনৰ মূৰত এদিন তোমালোক ক্লাছ এফালে এফালে কিন্তু আমাৰ ক্লাছ এইফালেহে চাগে ব'লাচোন এফালে মাগুৰ নাই নতুনকৈ আহিছ নতুনকৈ আহিছোঁ মিছন ঠিকে আছে দে নামটো কচোন ৰাহুল বড়ো এই ক'ত গ'লি তই শিকাব পৰা নাই হা তহঁতক কেনেকৈ শিকাইছিলোঁ শিকা কেনেকৈ ক'ব লাগে নাজানা অলপ ভালকৈ কোৱা নমস্কাৰ মোৰ নাম ৰাহুল বড়ো আৰে চিনিয়ৰক কেনেকৈ ক'ব লাগে নাজানা বুজাই দে চুপাৰ চিনিয়ৰ কি বস্তু এখন কলেজত চালা মুচন দে এই এইফালে অভিজিত গগৈ আকৌ ভুল একেটাই ভুল বুজিছ নমস্কাৰটো কোনে দিব ধুনীয়া লাভ নমস্কাৰটো দিব নাজানো হা নমস্কাৰ দিব নাজানো চুপাৰ চিনিয়ৰ লগত কেনেকৈ কথাটো লাগে নাজানো হা উপায় একে একে কি সেইটোকে কচোন বাৰু তই দুই আবে একে একে 2 নে 11 তোক 1 যোগ 1 সোধা নাই ন সেইটোৱে কি বুজাইছে 1 যোগ 1 2 হয় 1 আৰু 1 দুটা লগ লাগিলে 2 হয় হা 11 হয় নাই ভালকে ক একে একে কিমান এতিয়া 11 দাদা একে 2 হয় নাই সৰুতে একে একে 11 পৰিছিলে 2 পৰিছিলি সেইটোও নাজানে বাকী ইয়াক কিবা কওঁ নি
আঁঠু কাঢ়িবলৈ কৈছোঁ নে তোক কি কৈছে শুনা নাই আঁঠু কাঢ় মোৰচোন আঁঠু কাঢ় বুলি কৈছে নে আঁঠু কাঢ় আৰে ভাই উঠ উঠ এই তোক আঁঠু কাঢ়িবলৈ কোৱা নাই নহয় আঁঠুটো কাঢ় সেইটোৱেও দিছোঁ কাঢ় আঁঠুটো কাঢ় এতিয়া তোৰ নে মোৰ বুজি পাইছা ব'ল বেটা ইয়াক লৈ ব'ল আচলতে আগৰ কথা তহঁতি কোনটো ষ্ট্ৰীম তই মই চাইন্স তই ঐ তই এক চিনিয়ৰ আগত থৈ আছে যে মানে দাদা ইয়াৰ কথাবোৰ লাগি ধৰে সেইটো কাৰণে স্বৰটো মাৰিলেহে মানে ইয়াৰ মাতটো ভালকৈ ফুটে এই বেছি ভাল নেবেয়া একে চৰাই তোৰ চাউণ্ড চিষ্টেম ঠিক কৰি পেলাম বাকী ভাইটি আমাৰ মেম্বাৰশ্বিপৰ ফিজটো দিব লাগিছিলে নহয় কিবা এটা দিবা দাদা ফিজটো মানে তাক বুজাই দে এই বুঢ় কেতিয়া বুজি পোৱা নাই মেম্বাৰ ফিজ মানে কি আমি পইচা পাতি বৰ বেছি এটা অনা নাই নহয় আৰে কিমান আহিছে ইমানটো দে বাকীটো খাতাতে লিখি থওঁ নে কি কওঁ চাওক দাদা আমি ইয়াত পঢ়িব আহিছোঁ আপোনালোকৰ মেম্বাৰশ্বিপত সোমাবলৈ অহা নাই আমাৰ জীৱনটো আমাৰ বাবে গঢ়িবলৈ দিয়ক কাক তই তেনেকুৱা কথা ক'ব আহিছ জুনিয়ৰ হৈছ যেতিয়া তই জুনিয়ৰ হিচাপে থাক আৰু শুন তই মোক ডিম দিবি মই তোক আমলেট বনাই দিম আৰু তই মোক মাংস দিবি মই তোক ফ্ৰাই কৰি দিম কিন্তু চা ভাই তই আমাক দম দিবি তোক শেষ কৰি দিম কৈ থৈছোঁ কিন্তু চা তইতো ছায়েন্স পাইছিলি ফিজিক্সটো পাইছে চাগে কিমান ফ'ৰ্চত টিপিলে তাৰটোতো ক'বই নোৱাৰিলি মোৰতো কিমান ফ'ৰ্চত পৰিলে সেইটোকে কচোন এতিয়া কিমান ৱেটত পৰিলে ক কি অসভ্যালি কৰি আছে কিহৰ অসভ্যালি কাক চিনিয়ৰ কেনেকৈ কথা ক'লে চিনিয়ৰ তোৰ লগতে ইমান অসভ্যালি কৰিছে তই বুজাব চিনিয়ৰ ৰেচপেক্ট দিব নাজানো হা অসভ্যালি কৰিব হা অসভ্যালি কৰিব এই তই কাক কাক অসভ্যালি কৰিবলৈ আহিছ হা তই হেৰি নাজানো নাজানো চা এইবাৰ বুলি এনেকৈ এৰি দিছোঁ নেক্সট টাইম খতম কৰি দিম বুজিলি কাইলৈ ঐ ভালকৈ থাকিবি লাষ্ট ৱাৰ্ণিং বল নেক্সট টাইম ভালকৈ চাম আজি কি হৈ গ'ল প্ৰথম আজি কলেজলৈ ধুনীয়াকৈ আহিছিলোঁ এইটো অভিজিত কি হৈ গ'ল ঐ অভিজিত ঐ একেলগে ইমান দিনৰ পৰা পঢ়ি আহিলোঁ তই এনেকৈ কৰিলে নহ'ব নহয় অভিজিত কি হ'ব কেনেকৈ যাম এতিয়া তোক এৰি থৈ মই অভিজিত তয়ো মোক এৰি থৈ গুচি গ'লি অভিজিত কি হ'ব মোৰ এতিয়া হে ভগৱান আজি প্ৰথম দিন আহোঁতেই আমাৰ দুটাৰ এনেকুৱা ঘটিল এতিয়া তুমিয়ে জানা তোমাৰ হাততেই সকলোবোৰ তুমিয়ে জানা দৰ্শকসকল আপোনালোকে দেখিলে যে ৰেগিং এক ব্যাধি প্ৰথম দিন কলেজ আহোঁতে এই দুজন ছাত্ৰৰ কি অৱস্থা হ'ল অকল এইখন শিক্ষানুষ্ঠানত নহয় বিভিন্ন শিক্ষানুষ্ঠানত আজিও ৰেগিং চলি আছে ৰেগিঙৰ ফলত ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে আৰু এচাম ছাত্ৰই ৰেগিঙক পৰম্পৰাগত প্ৰথা হিচাপে ৰূপ দিছে ক্ষোভ হিচাপে ৰূপ দিছে আৰু পৰম্পৰাগত প্ৰথা হিচাপে চলাই লৈ গৈছে ৰেগিংটো ৰেগিঙে আমাৰ শিক্ষা সমাজখনক বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে যাৰ ফলত আমি ভাল শিক্ষা ল'ব পৰা নাই কিছুমান ভাল ছাত্ৰ ৰেগিঙৰ ফলত শিক্ষা সমাজৰ পৰা আঁতৰি গৈ বেয়া জীৱন যাপন কটাবলগীয়া হৈছে আমি সকলো সজাগ খবৰ হ'ল ৰেগিঙৰ বিৰুদ্ধে মাত মাতিব হ'ল আহকচোন আমি একেলগে ৰেগিঙৰ বিৰুদ্ধে মাত মাতোঁ আৰু দৰ্শকসকল এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ যেতিয়া নতুন নতুন ভিডিঅ' দিলে নটিফিকেশ্যনবিলাক পাই থাকিব আপোনালোকে সুন্দৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই